খাবি পানি দিম, সাদা খাবি বনাই দিম। মোৰ গাৰ্লফ্ৰেণ্ডক কিবা কবি, মাখিৰ কসম মাথা ফালি দিম। বাবু মানে তই আজি পাৰা হয় না আৰু মাইকে কথা ক'ব পাৰা গেলি গাৰ্লফ্ৰেণ্ডটো দূৰৰে কথা সাদা হোৱাৰ দিন আহিছে তোমাৰ समझ रहे हो समझ रहे हो ना কালি পা পৰীক্ষা 6 মাহিলি মোৰো গাত লাগা নাই মই ভাবিছো মামা আছে মামাৰ লকডাউন দিব বিশ্বাস আছে পৰীক্ষা পাছ কৰি যাম মেট্ৰিক নহয় কিন্তু কালি পৰীক্ষা চিট মারছি আজি ভাল জায়গাতে মারছি বেয়া জায়গাত মারা নাই কত দিনে ঘুমে থাকিলো রাতে মোবাইল চাই থাকিলো সিনেমা চাই থাকিলো গাত লাগা তুই মানে মাৰি আছিলে পঢ়াৰ টাইমত মানে মামাৰ কথা ভাবি গেম বাবুৰ কথাটো যে উল্টা হৈ গ'ল মামা এতিয়া একোৱে নকৰিলে দাদা হাফ কেজি অৰেঞ্জ আপুনি লৈ লওক হাফ কেজি এপল 1 ডজন বানানা আৰু ডালিম 1 কেজি মাইনাৰ তাৰমানে ডালিমটো নুফুটিল ইংলিছত ফুটিল নেকি NANA বানানা মানে কি মানে তোমাৰ মূৰটো থাক HAIR হেয়ার মানে তোমাৰ বাল মানে তলৰ হিন্দি আৰু ওপৰৰ হিন্দি নহয় কি BROTHER ব্রাদার মানে তই ব্ৰাদাৰৰ কথা আজি মাতকে একবাৰ নাপায় চুপ থাক NAUGHTY বাপ্পা ঐ আজি ডাংকাটি মহা বহুত দেখা পাইছো মই रुको जरा सबर करो মই ভাবিছিলো তোমাক নাপালে মই মৰি যাম কিন্তু পিছতে গম পালো পৃথিৱীখনত যে তোমাতকৈ সুন্দৰী এটি বহুত আছে তোক নালাগে যা নহয় কিছুমান ল'ৰাই কি ভাবে চুলি গোল্ডেন কৰি KTM বাইক ঘৰত কাজিয়া কৰি লৈ কিনে চানমাই ব্ৰিজৰ আগত কৰি কিনে গৈ কিনে DSLR লৈ কিনে ছোৱালী পটি যায় হা বাপা মানে দুখ কৰি লাভ নাই কি জানানে KTM DSLR লৈ তোক বাপৰে নহয়ে গম পাইছেনে KTM কোচিৰ বখলা নহয় কৰি দে একদম জানা না समझ रहे हो ना আপিবোৰ হৈছে 1 নম্বৰ আৰ বুজাজনে বুজিছে বাৰু समझ रहे हो ना